বিভাগত ৰেগুলাৰ আৰু কন্ট্ৰাকচুৱেল দুইটা মিলি আজি আমি বহুখিনি পোষ্টৰ অনুমোদন দিছো প্ৰায় 6-7 হাজাৰ হ'ব সেইখিনি আৰু খালি হৈ থকা পোষ্ট গোটেইখিনি 30 ডিসেম্বৰৰ আগতে শিক্ষা বিভাগে বিজ্ঞাপন দিব আৰু কেবিনেটৰ নিযুক্তিৰ ওপৰত আমি কেইটামান আজি সিদ্ধান্ত লৈছো আপোনালোকে জানে যে আমি 1 লাখ নিযুক্তিৰ পম খেদি আছো আজি আমি এটা ফৰেষ্ট বেটেলিয়ন 3rd Assam Forest Battalion এটা আজি আমি অনুমোদন জনাইছো 1100 লৰা ছোৱালীয়ে ইয়াত নিযুক্তি পাব তাৰ লগতে বন বিভাগত খালি হৈ থকা 1700 চাকৰি নিযুক্তিৰো আমি অনুমোদন দিছো 1700 আৰু 1100 যোগ কৰি দিব 1100 দি এটা নতুন বেটেলিয়ন হ'ব বেটেলিয়নটো লখিমপুৰত হ'ব 17 আদাৰৱাইজ খালি হৈ থকা পদ নতুন পদো সৃষ্টি কৰিছো পুৰণা পদ ফিলাপৰো আমি অনুমোদন জনাইছো ঠিক সেই ধৰণে শিক্ষা বিভাগত ৰেগুলাৰ আৰু কন্ট্ৰাকচুৱেল দুইটা মিলি আজি আমি বহুখিনি পোষ্টৰ অনুমোদন দিছো প্ৰায় 6-7 হাজাৰ হ'ব সেইখিনি আৰু খালি হৈ থকা পোষ্ট গোটেইখিনি 30 ডিসেম্বৰৰ আগতে শিক্ষা বিভাগে বিজ্ঞাপন দিব গতিকে আমি যেটো মই আপোনালোকক কৈছিলো যে আমি 30 জানুৱাৰীৰ আগতে আমি 1 লাখ চাকৰিৰ এটলিষ্ট এডভাৰটাইজমেন্টটো শেষ কৰিব খুজিছো এতিয়া আমাৰ 40,000 আমি নিযুক্তি দিলো 30,000 ৰিজাল্ট প্ৰসেসিংত আছে 70,000 হল আজিৰ কেবিনেটত লোৱা এইখিনি সিদ্ধান্তৰ জৰিয়তে বাকি 30,000ও আমি এডভাৰটাইজ উলিয়াব পাৰিম নিযুক্তিৰ প্ৰক্ৰিয়াটো অলপ সময় লাগিব কিন্তু এডভাৰটাইজ খিনি হৈ যাব তাৰ মানে মোটামুটি 1 লাখটো আমি প্ৰায় শেষ কৰিলো এডভাৰটাইজৰ কাৰণে নিযুক্তিটো সময় লাগিব বিজ্ঞাপন বা যত নতুন পোষ্ট ক্ৰিয়েট কৰিব লাগিছিল আমি ক্ৰিয়েট কৰিলো আজি আমি এডুকেশনতো বহুখিনি পোষ্ট ক্ৰিয়েট কৰিছো গতিকে ক্ৰিয়েট কৰা কাম হৈ গল এতিয়া 30,000 পোষ্ট আৰু এডভাৰটাইজ হ'ব 40,000 ৰিক্ৰুটমেন্ট হল 30,000 ৰিজাল্ট ওলাব বাকি আছে গতিকে 40 তিছে 70 70 তিছে 1 লাখ এইখিনি আজি কেবিনেটত মুখ্যতঃ সিদ্ধান্ত আছিল